চাম্বা নেপালোগে ব্ৰিজৰ কাম চলি আছে এখন এইটো নেশ্যনেল হাইৱে 244 মই পুৰা জম্মু মেইন টাউনত আছোঁ গুড মৰ্নিং বৰ্তমান মই থাকিলোঁ কালি চাম্বা নেপালোগে চাম্বালে আৰু 20 কিলোমিটাৰ থাকিলে যেহেতু কালি বহুত বেছি গাটো বেয়া কৰিলে পেটটো বিষ হ'ল মূৰৰ তামাম বিষ আৰু ৰ'দ বহুত বেছি আছিলে কালি চাম্বা পাবগৈ নোৱাৰিলোঁ আৰু 20 কিলোমিটাৰ থাকিলে চাম্বা হৈ পেলাই আজি উদমপুৰ গুচি যাম তো কালি যিহেতু থাকিলোঁ এইটো ৰুমটো ধুনীয়া ৰুমেই ধুনীয়া মানে বহুত ধুনীয়া ৰুম কিন্তু এইবিলাক ৰুমৰ দাম লৈ কালি উপায় নাই একদম চাইকেল চলাব নোৱাৰা হৈ গ'লোগৈ মানে ইমানেই পেট বিষাইছে ইমানেই মূৰ বিষাইছে নহয় কালি গেছ টাইপৰ হৈ গ'লগৈ মানে ইয়াৰ খানাবোৰত বহুত বেছি তেল দিয়ে আৰু বহুত জলকীয়া দিয়ে বহুত মছলা দিয়ে তো মোৰ নিজে বনাই খাবলৈও মোৰ টাইম মেকআপ কৰিব নোৱাৰোঁ আৰু মোৰ গেছ শেষ আজি যিহেতু চাম্বা গৈ আছোঁ চাম্বা গৈ পেলাই উদমপুৰ হৈ মই যাবলৈ চেষ্টা কৰিম আৰু শ্ৰীনগৰ যেতিয়ালৈকে নাপামগৈ শ্ৰীনগৰ পোৱাৰ পিছতে অকণমান শান্তি হ'ব শ্ৰীনগৰৰ পৰা অকণমান ঠাণ্ডা বুলি কোৱা শুনিছোঁ তো ইমান ঠাণ্ডা এইবছৰ বোলে কাশ্মীৰত হোৱা নাই মই ষ্টাৰ্ট কৰি আছোঁ মেৰাপানীৰ পৰা ৱেষ্ট বেংগল বিহাৰ উত্তৰ প্ৰদেশ পাঞ্জাৱ জম্মু কাশ্মীৰ হৈ খাৰডুংলা টপলৈকে নমস্তে দোস্ত হে এভৰিৱান তো এই বস্তুবিলাক সামৰি ল'লোঁ খাব নাই পোৱাৰ কাৰণে কালি এইবিলাক খাইছোঁ চব চ' তলত চাইকেলখন যিহেতু তলতে আছে চাইকেলখনৰ পৰা লৈ পেলাই জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ ব'লক এতিয়া টাইম 7:15 আছে তো চাইকেলখন উলিয়াই ল'লোঁ তো এতিয়া গৈ আছোঁ চাম্বা হৈ উদমপুৰ চ' লেটছ ষ্টাৰ্ট ৰুমটোৰ পৰা ওলাই আহিলোঁ থাকিলোঁ আৰু কালি বহুত কষ্ট পালোঁ বা কি কষ্ট হ'ল আৰু ইমানেই ৰ'দ নহয় একচুৱেলি শ্ৰীনগৰটো বোলে বহুত ঠাণ্ডা নাই হোৱা এইবাৰ একদম বোলে বহুত গৰম হৈ আছে শ্ৰীনগৰটো ভগৱানক চিন্তা কৰি জাৰ্ণিটো ষ্টাৰ্ট কৰিছোঁ প্ৰায় 12 কিলোমিটাৰ অহাৰ পিছত অকণমান দেৰি এইখিনিতে ৰখিলোঁ এইখিনি ব্ৰিজৰ কাম চলি আছে এখন অকণমান ছাঁ পালোঁ এইখিনিতে চাইকেলখন ৰখাই অকণমান দেৰি ৰখি দিছোঁ তামাম গৰম উঠিছে আৰু ইয়াত বেলেগ ৰ'দ বা এতিয়া আছোঁ যিহেতু জম্মু নেশ্যনেল হাইৱে 44তে এইটো জম্মুলৈকে গৈছে তো জম্মু মই নাযাওঁগৈ মই যামগৈ উদমপুৰ এইফালে চাম্বা হৈ উদমপুৰ হৈ শ্ৰীনগৰ তো ইয়াতে অকণমান দেৰি ৰেষ্ট লৈ লৈছোঁ বিৰাট গৰম উঠিছে বা এতিয়া বাজিলে 8টা আৰু 15 মিনিট আছে 8টা বাজিবলৈ চ' অকণমান দেৰি ৰৈ লওঁ 15-20 মিনিটমান ৰ'লোঁ কি কৰিব এই আপ এই ডাউন চলাবলৈ বিৰাট কষ্ট হৈছে আৰু ৰাস্তাবিলাক মাজে মাজে ভাঙি থৈছে ব্ৰিজৰ কাম কৰোৱাৰ কাৰণে বিৰাট কষ্ট হৈছে চলাবলৈ তো উপায় নাই যাবতো লাগিবই আৰু 650 কিলোমিটাৰ আছে এতিয়াৰ পৰা চাগে পাহাৰ ষ্টাৰ্ট হ'ব সন্মুখত পাহাৰ দেখিছে আপোনালোকে নে কেমেৰাত আহিছে নাই নাজানো কিন্তু পাহাৰ ষ্টাৰ্ট হ'ব আৰু এতিয়া কিমান কিলোমিটাৰ মানৰ পিছৰ পৰা ষ্টাৰ্ট হ'ব ময়ো একজেক্ট ক'ব নাই পৰা মানে তো গৈ লওঁচোন ব'লক কিমান দূৰৰ পৰা হয়গৈ বা যিহেতু মই জম্মুলৈ নাযাওঁগৈ জম্মু নোপোৱাৰ আগতে চিম্বা হৈ উদমপুৰ হৈ পেলাই জম্মু যাম মই জম্মু হৈ পেলাই ঘূৰি নাহোঁগৈ এইফালৰ পৰা ঘূৰিলে 100 কিলোমিটাৰ এটা বাঢ়ি যাব এইফালে গ'লে 100 কিলোমিটাৰ কমি যাব তো ব'লক পূৰা ডাউন অভাৰব্ৰিজ এখনত নামি আছোঁ এতিয়া মই পাই গ'লোঁ এতিয়া পূৰা চিম্বা টাউনত আছোঁ চিম্বা ফ্লাইঅভাৰৰ ওপৰত পূৰা ডাউন এটা ছাইড অকল পেডেল মাৰিব লগা হোৱা নাই মোক চাম্বা হৈ পেলাই উধমপুৰ হৈ যাবৰ কাৰণে পুলিচে নিদিলে মানে এইটো ৰাস্তা বন্ধ কৰি থোৱা আছে জম্মু হৈ পেলাই শ্ৰীনগৰ যাবগৈ লাগিব প্ৰায় 150 কিলোমিটাৰ যোৱা ৰাস্তাটো মোৰ বাঢ়ি গ'ল উপায় নাই কি কৰিব ইয়াত চব ৰাস্তাতে পুলিচে এণ্ট্ৰি হ'বলৈ নিদিয়ে জম্মু কাশ্মীৰত যিকোনো ৰাস্তাত আপুনি সোমাব বুলি ক'লে যাব নোৱাৰে বোলে এইটো ৰাস্তা শ্বৰ্টকাট নহ'ব এইটো পুলিচে নিদিয়ে আপোনাক তো নিদিলে মোক যাবৰ কাৰণে তো আহি পেলাই মই ব্ৰিজ এখনৰ তলতে এনেকৈ কৰি বহি আছোঁ এখন বনি আছে কাম চলি আছে ব্ৰিজৰ তো এইফালে এইটো বাহিৰৰ পৰিৱেশটো এইটো হাইৱে এখন চাইকেলখন তো কি কৰিব উপায় নাই 150 কিলোমিটাৰ এটা বাঢ়ি গ'ল শ্ৰীনগৰলৈকে এতিয়া উপায় এই বনাই থকা ব্ৰিজকেইখনৰ তলতে মানে বস্তু কৰি দিলে তাতে অকণমান দেৰি ৰখিলোঁ মানে প্ৰায় আধা ঘণ্টা মানে ৰখিলোঁ বিৰাট কষ্ট মানে ইয়াৰ গৰমটো সহ্য কৰিব নোৱাৰে জম্মুলৈকে আৰু এনেকুৱা ৰাস্তা প্লেইন ৰাস্তাই পাম আৰু 100 কিলোমিটাৰ ইয়াৰ পৰা 100খন ব্ৰিজৰ তলেৰে যাব লাগিব এতিয়া মই ব্ৰিজৰ তলেৰে আৰু 12 কিলোমিটাৰ যোৱাৰ পিছত জম্মু পামগৈ বহুত বেছি কষ্ট হৈছে আজি 12 কিলোমিটাৰ যোৱাৰ পিছত পামগৈ বাইপাছ
টু নেশ্যনেল হাইৱে 244 তো মই গৈ আছোঁ জম্মুলৈকে এইখন কুঁহিয়াৰ ৰসৰ দোকানত এগিলাচ কুঁহিয়াৰ ৰস খাই লওঁ আৰু কি গৰম আৰু কি গপগপনি মাৰিছে বুজাব নোৱাৰোঁ তো কুঁহিয়াৰ ৰসগিলাচ খালোঁ কাৰণ ভাত খোৱা মোৰ ইয়াততো টাইম টেবুল নাইকিয়া হৈ গ'লগৈ আৰু কি হৈছে আৰু ভাত আজি দুদিনৰ আগতে খোৱা মানে খাবলৈ মন নাযায় ভাতবিলাক দেখিলে কোনো চিষ্টেমত নাথাকে তাৰমানে খোৱা বোৱাটো মেইন খাব পৰা নাই বিৰাট উইক লাগিছে তো আৰু 11 কিলোমিটাৰ আছে জম্মুলৈ আহি পালোহি জম্মু পূৰা জম্মু মেইন টাউনত আছোঁ এতিয়া জম্মুত কি অৱস্থা হৈছে মই আজি পৰি যাম বুলি ভাবিছিলোঁ হ'লে এইফালে এইখন কাণখন পূৰা তাল মানে নুশুনা হৈ গ'ল এইখন কাণত ইমান গৰম দিছে নহয় 40 ডিগ্ৰীৰ ওপৰত চলি আছে বাৰু টেম্পাৰেচাৰ ইমান গৰম দিছে এখন কাণে এতিয়াও মই অলপ কম শুনি আছোঁ মানে তাৰপিছত ভাত পৰহি দিনাখনেই ভাত খোৱা এতিয়ালৈকে ভাত খাব পৰা নাই মানে মই ইয়াত ভাত চব্জিবোৰ দেখিলেই খাব নোৱাৰা হৈ যাওঁ একদম মানে কিবা হৈ যায় মোৰ পেটটো ফুলি অহা নিচিনা হৈ যায় তেনে আহি পেলাই জম্মু পাই গ'লোহি তো জম্মুৰ এখন হোটেলত সোমাই গ'লোঁ এতিয়া হোটেল এখন লৈ ল'লোঁ মানে এনেকুৱা লাগি গৈছিলে মই বাটত পৰি যাম নিচিনা লাগি গৈছে কাৰণ 2-3 দিন হৈ গ'ল ভাত খোৱা নাই আৰু মানে পানী এনি টাইম পানীকে খাই আছোঁ আৰু ৰাতিপুৱাই আহোঁতে এটা বন খাইছিলোঁ হ'লে আৰু বাটত আহি পেলাই এটা বন খাইছিলোঁ ইমানেই আৰু একোৱে খোৱা নাই বন মানে 10 টকীয়া বন দুটা আৰু ৰাতিপুৱা চাহ একোৱে নাই খোৱা মানে খাবলৈ মন নোযোৱা হৈ থাকিলে কেলৈ হৈ গ'ল নাজানো দেখিয়ে মোৰ গাখীৰ চাহ দেখিলেই কিবা লাগে তো ৰুম আহি পালোহি তো ভিডিঅ' আদি ব্লগিংটো কৰিবই নাই পৰা কালি পৰা নাই ব্লগিং ভালকৈ কৰিব আজিও পৰা নাই ব্লগিং কৰিব মুখেৰে কথাই ক'ব নোৱাৰোঁগৈ মানে ইমানেই উইক হৈ গৈছোঁ আৰু ৰ'দটো ইমানেই বেছি দি আছে তো আপোনালোকে চাই কেনেকুৱা পালে জনাব ভুল উপায় নাই আপোনালোকৰ কাৰণে বহুত বেছি চৰি কাৰণ ব্লগিং বহুত কৰিব নাই পৰা দেই শ্ৰীনগৰ জম্মুলৈকে আজিৰ পৰা কাৰণ বহুত ইমান গৰমত আৰু ইয়াৰ ফালে গৰমটো আমাৰ ফালে গৰমৰ নিচিনা নিমিলে চব জেগাই গৰমটো বেলেগ মানে উত্তৰ প্ৰদেশৰ গৰমটো বেলেগ আছিলে ইয়াত গপগপনি বেছি মানে বৰ বেলেগ ধৰণৰ গৰম তো উপায় নাই ব্লগিং বহুত কৰিব পৰা নাই অলপ ঠাণ্ডা আহিলে ব্লগিংটো ভাল হ'বগৈ আৰু তো এতিয়া বহুত কষ্ট কৰি পেলাই ৰাইড যিহেতু কৰি আছোঁ যেনে তেনে চ' আৰু 650 কিলোমিটাৰ আছে ইয়াৰ পৰা লেডাখলৈ পূৰা লে চিটিলৈ চ' ভিডিঅ'টো ইমানেই তো আপোনালোক হৈ থাকক সুখী হৈ থাকক জয় আই অসম মুখৰ হাঁহিটো নাপাহৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বেছি থেংক ইউ